ৰাজপথত হোম যজ্ঞ পূজা অৰ্চনা সকলো ব্যস্ত পূজা অৰ্চনা কৰা কিন্তু কিয় এই দৃশ্য কিলাৰ হাইৱেত পৰিণত হোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য কমলপুৰ থানাৰ অন্তৰ্গত বাইহাটৰ এইসকল মহিলা ব্যস্ত হৈ পৰিছে নাম প্ৰসংগ পূজা অৰ্চনা কৰা কিন্তু ৰ'ব এই মহিলাসকলে কোনো নামঘৰত পূজা অৰ্চনা কৰা নাই ৰাজপথতে হোম যজ্ঞ ভাগৱত গীতা পাঠ কৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে ইয়াতে গোট খাইছো গতিকে ইয়াৰ উদ্দেশ্য হ'ল যি ৩১নং ঘাইপথ যিটো আমাৰ সঘনাই এক্সিডেণ্ট হয় আজি ২ বছৰ ৩ বছৰৰ ভিতৰত বহুতৰ আমাৰ গাঁৱত এক্সিডেণ্ট হৈছে গতিকে তাৰ কাৰণে বহুতো পিটিয়াৰা হৈছে বহুতো স্বামী হাৰা হৈছে ইয়াৰ কাৰণে আমি ভগৱানৰ ওচৰত আজি সকলো মহিলা বা উপবাসে থাকি বিষ্ণু হোম পাঠ কৰি পূজা অৰ্চনা কৰি ঘাইপথত হাতে জ্বলছে উপবাসে তাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আমি পৰিত্ৰাণ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো ব্যস্ত হৈ পৰিছে এতিয়া পূজা অৰ্চনা কৰা বিগত সময়ছোৱাত বহু লোকে অতি কৰুণভাৱে বাইহাটাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এই পথছোৱাৰ বাবে দীৰ্ঘদিন ধৰি জমৰ যাতনা ভুগি আহিছে অঞ্চলটোৰ লোকসকলে কিন্তু এই পথছোৱালৈ আজি কোপতি চকুত নপৰি বৰমূৰীয়াসকলৰ আৰু সেয়ে মহিলাসকলে এইদৰে ওলাই আহি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথতে বহি পূজা অৰ্চনা কৰিলে বহুতো দেখা এনেকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে নিজ ঠাইত নিজ ৰাষ্ট্ৰতে নিজৰ ঘৰতে মানে মৃত্যুমুখত পৰিবলগীয়া হোৱা হেতুকে আমি মৰ্মান্তিক আঘাত পাই আমি বাইহাটৰ সমূহ মহিলাই একগোট হৈ এই সমস্যাবিলাকৰ পৰিত্ৰাণৰ অৰ্থে ভগৱানৰ ওচৰত এভাগি বিষ্ণু পূজাৰ হোম তথা ভাগৱত গীতাৰ্থী সমাজৰ জৰিয়তে ভাগৱত পাঠ কৰি তেৰাৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে ভৱিষ্যতে